এয়া আমাৰ বাইদেউ, ডাঙৰ বাইদেউ, আমাৰ ফেমিলিৰ ভিতৰত ডাঙৰ, চবচে ডাঙৰ বাইদেউ আমাৰ। আৰু আমি কিবা কথাৰ কাৰণে খং কৰি আছিলোঁ গাইজ, কিন্তু বাস্তৱ মই আপোনালোকক দেখাবলৈ আনিছোঁ কিমানখিনি মৰম আছে ভিতৰত, কিন্তু খুলি ক'ব নোৱাৰোঁ গাইজ। নিশ্চয় দেখিছে আমাৰ আহি গ'লো গাইজ। হাই গাইজ, নতুন এটা ভিডিঅ' লৈ আকৌ এবাৰ আপোনালোকৰ মাজত। আজি ডাঙৰ বাইদেউৰ বিয়া খাব যাম। তো ক'ত কেনেকৈ বিয়া খাবলৈ যাওঁ, চৰত যাম। তো গাইজ এয়া বৰ্তমান কাপোৰ চাপোৰ পিন্ধি ৰেডি হ'লোঁ। এয়া মোৰ ছোৱালী যাব মৰিয়াম এইবিলাক। তো গাইজ সকলোৱে ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰি জনাব গাইজ। তো আমি এতিয়া বৰ্তমান যাওঁ, কেনেকৈ যাওঁ। আৰু গাইজ ঘৰটো তালা মাৰিলোঁ। এতিয়া আমি গৈ আছোঁ, ভাইটি আৰু মই, মোৰ ছোৱালী আৰু মোৰ লগত এচিনি যাই আছে বিয়া খাব। এচিনিৰ আব্বা গৈ আছে। এতিয়া আমি গাড়ীত যাম গাইজ, কেনেকৈ যাওঁ। তো সকলোৱে আমাৰ লগত থাকক গাইজ। এয়া গাড়ী, এয়া মোৰ ল'ৰাটো গৈ আছে। এতিয়া আমি গাড়ীত যাম গাইজ। আৰু গাইজ এয়া আছিল আমাৰ গাড়ীখন, ভাইটি চলোৱা গাড়ীখন। এতিয়া আমাৰ ল'ৰাটো বহিব গাড়ীৰ ভিতৰত আৰু এচিন ভিতৰত সোমাই গৈছে। এচিন বাই বাই দিছে এবাৰ। ক'ত ক'ত গৈ আছা ন তুমি? ক'ত যাই আছা? কাৰ বিয়াত গৈ আছা? কাৰ বিয়াত? তোমাৰ বাইদেউৰ বিয়া খাবলৈ যাই আছা ন? কাৰ ঘৰত? পেহীৰ ঘৰত ন? তুমি কি পিছফালে বহিবা নেকি? আগত নবহা হয় নেকি? তোমাৰ আম্মা বহিব আৰু অ'কে। আৰু গাইজ আছিল মোৰ এই ভাইটিটোৱে গাড়ী চলাই যাব এতিয়া ধুনীয়াকৈ। ভাইটি চলাই গাড়ীখন এয়া। আৰু আমি কম্বল চম্বল লৈ গৈছোঁ গাইজ, দেখিছে মানে ঠাণ্ডা পৰিছে সেইকাৰণে। মজাকৈ যাম দেই। মৰিয়াম বহ ভিতৰত যাম। আৰু গাইজ এতিয়া আমি গাড়ীৰ ভিতৰত বহিলোঁ। এতিয়া ভাইটি গাড়ী চলাব আৰু আমাৰ এচিন মোৰ লগত আছে। আৰু গাইজ এয়া আছিল বৰুৱাবৰী ব্ৰিজখন। এতিয়া আমি লাহে লাহে পাই যাম হাজো।
গাইছ পথাৰৰ মাজত কিমান ধুনীয়া এটা বিল্ডিং বনাই ৰাখিছে গাইছ দেখিছে গাইছ আৰু গাইছ আমি কিন্তু শৰ্টকাট ৰাস্তাৰে গুচি আহিলোঁ মেলপাৰা চকলৈ গৈ আছোঁ এতিয়া আৰু মেলপাৰা চকৰ পৰা নদী এখন পাৰ হ'ব লাগিব খালেকপাৰা চৰত গৈ আছোঁ বিয়া খাবলৈ মুরে হাতালে বুগলে আছে এনে বলে কোন আরেকটা ব্রিজ আছে নাও তার তোরছিরে তোরছ ওটি এর না সব ঠিক আছে রুজি রে লুঙ্গি গলা ওটা দিছে হেমন্তন দর্শন দিতে দিন কোনটা রুজি লুঙ্গি নে গলা ওটা না ঠিক আছে ওটা তো বিল্ডিং ওটা তো বিল্ডিং সব মারি দালালো তিন কা সব এর জায়গা কিলা তো বড় জায়গা আৰু গাইছ আমি যেটো ৰাস্তাৰে আহিছো মানে বৰুৱাবৰী ব্ৰিজখন পাৰ হৈ ওচৰৰে এটা ভিতৰত ৰাস্তা সোমাইছে সেই ৰাস্তাৰে মেলপাৰা চকলৈ যাব পৰা ৰাস্তা হয় এই ৰাস্তাবিলাক কাম চলি আছে পুৰা মাটি চাটি একদম পেলাইছে এইটো ৰাস্তাৰে বহুত কম আহা যোৱা কৰোঁ আমি মইতো কমচে কম 4-5 বছৰমান হ'লে এইটো ৰাস্তাতে নাহোৱে গাড়ী যাব পৰা ৰাস্তা নাই একদম বহুত মানে কষ্টৰে গৈ আছে গাড়ীখন লেবাৰবিলাক কাম কৰি আছে ৰাস্তা কিন্তু পুৰা বহল কৰি আছে দেই লাহে মাটি কাটি পেলাই এইবিলাক জায়গা ভাল লাগে অলপ এইফালে ৰাস্তাটো আৰু অলপ বহল হ'লে ধুনীয়া লাগিব মানে এইফালে গাড়ী চলাই এই ওপৰতে উঠাই দিয়া ডাইৰেক্ট অলপ মন নহ'লে বাবু এইখিনি হয় আছে আৰু গাছ আহি পাই গ'লো মেলপাৰা চক বজাৰখন পাই গ'লো গাইছ এতিয়া গাড়ীখন ক'ত ৰাখিম তাকে চিন্তা কৰি আছোঁ এতিয়া আমি গাইছ চাই লওক মেলপাৰা বজাৰৰ দৃশ্যটো চাই লওক বহুত দিন পিছত আকৌ এবাৰ আহিলোঁ মেলপাৰা চকলৈ বাইক পাঠাই দি বাইক আৰু গাছ এতিয়া আমি আহি গ'লো মেলপাৰা চক পাৰ হৈ পেলাই নদী এখন পাৰ হ'ম এতিয়া আমি গাইছ ইয়া বাঁহৰ যিখন ব্ৰিজ দেখিছে গাইছ এই ব্ৰিজখন আমি এতিয়া খোজকাঢ়ি পাৰ হৈ যাম বিয়া খাবলৈ এটা যায় এটা পাৰ হয় ওটা দিয়া হা আৰু মেলপাৰা চকলে ইফালে মাটি চাটি কাটি আছে ট্ৰেক্টৰেৰে আৰু ইফালে নদীটো পাৰ হ'লে মানে খালেকমাৰা চৰটো পাই যাম এয়া আছিল বাঁহৰ ব্ৰিজখন এতিয়া আমি পাৰ হৈ আছোঁ আৰু গাইছ ব্ৰিজখন পাৰ হ'লো কি ধুনীয়াকৈ আস্তে আস্তে ইয়াৰ চৰৰ দৃশ্যবোৰ চাই লওক গাইছ ইফালে গাড়ী নাহে মানে বাইক চাইক আপুনি চলাই আহিব পাৰে আৰু বেছি পানী চানী হ'লে মানে নাও চাও সুবিধা আছে ডাঙৰ নাও আছে এই আমাৰ সন্মুখতে নাওখন আছে এতিয়া আমি যাব লাগিব পানী বালাৰ ওপৰেৰে খোজকাঢ়ি
यासीन এখন তো তুমি গাড়ী নাইকিয়া এখন কি কৰবা আৰু মোৰ সেইফালে আছিল মেলপৰা চকটো এৰি ফেলে পাৰ হৈ আহিলোঁ আস্তে আস্তে এইফালে ইয়া এতিয়া বৰ্তমান খালিকমাৰা চৰৰ ওপৰেৰে গৈ আছোঁ খোজকাঢ়ি খোজকাঢ়ি ইয়াত দেখিছে গৈ আছে বাবু ইয়াছিনে মোৰ জেকেটটো লগাইছে মৰিয়ম গৈ আছে খোজকাঢ়ি আৰু ৰাস্তা দি এনেকৈ খোজকাঢ়ি বাইকবোৰ এনেকৈ চলাই যাই আছে লাহে লাহে মানে বাইক চলাই যাব পৰা আপুনি ইচ্ছা কৰিলে ডাঙৰ গাড়ীটো পাৰ কৰোঁতে মানে দিগদাৰ বাঁহৰ শাকৈ আছে তাতে পাৰ হ'ব নোৱাৰে আৰু এইফালে ৰাস্তাৰ মাজতে দেখিলোঁ কঠীয়াবোৰ এনেকৈ পাৰি ৰাখিছে জালে দি কি ধুনীয়াকৈ বেৰা চেৰা দি ৰাখিছে আৰু এয়া দেখিছে বাচ্চাবোৰ কেনেকৈ ৰাস্তাৰ মাজত খেলি আছে নেংটা হৈ ফালে হে চিন তই কি লগাইছা তোক মোৰ ইমান ডাঙৰ জেকেটটো তুমি লগাইছা অলপ ধূলি আছে কিছুমান জাগাত জোতা একেবাৰে লেতেৰা হৈ যায় দেখিছে ৰাস্তাবোৰত কিমান ধূলি মানে বহুত অসুবিধা মানে খোজকাঢ়ি যোৱাটো মই লাহে লাহে গৈ আছোঁ গাইছ আৰু নহ'লেতো পুৰা কাপোৰ চাপোৰ একেবাৰে লেতেৰা হৈ যাব একেবাৰে আৰু ৰাস্তাৰে গৈ থাকোঁতে এনেকৈ ধানবিলাক কি ধুনীয়াকৈ মেলি দিছে জালৰ ওপৰত কিমান সুন্দৰ একদম চাফা মানে ধানবিলাক সিহঁতে বহুত আগতে গুচি গ'লে মই পিছ পৰি গৈছোঁ গাইছ অকণমান যাই লওঁ তাড়াতাড়ি আৰু যাব লাগিব কমচে কম 4-5 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব অলপ অসুবিধা মানে বাইক নহ'লে বাইক থাকিলে ভাল নহ'লেতো ডাঙৰ গাড়ী এফালে নাহে নহয় খোজকাঢ়ি যাব লাগিব ৰ'দত দিছে অকণমান তো অকণমান যাই লওঁ গাইছ আপোনালোকে সকলোৱে থাকক আমাৰ লগত আৰু গাইছ বেলেগ এটা ঘৰৰ ওপৰেৰে গৈ আছোঁ মানে ৰাস্তা চিনি নাপাওঁ গাইছ এয়া গৈ আছোঁ খোজকাঢ়ি বহুত বাচ্চাবোৰ খেলি আছে ধুনীয়াকৈ কিবা কিবি খাই আছে আৰু ইফালে ধুনীয়াৰ চব্জি দেখা পালোঁ গাইছ বিলাহী একদম আচৰিত মানে পথাৰত লাগি আছে আৰু ইয়াৰ ৰাস্তাৰে আহি থাকোঁতে ঘোঁৰা দেখা পালোঁ এটা ঘোঁৰা কিমান ধুনীয়াকৈ বান্ধি ৰাখিছে পিছফালে আৰু এটা আছে আমি যিফালৰ পৰা আহিলোঁ গাইছ এইটো আছিল ৰাস্তা আৰু লাহে লাহে আমি ইফালে গৈ আছোঁ গাইছ আৰু বগৰী গছ বগৰী লাগিছে বগৰী পৰি আছে ধুনীয়াৰ বগৰী আৰু ইয়াত দেখিছে বিলাহী কিমান মজাকৈ লাগি আছে একেবাৰে আৰু মোৰ সন্মুখতে লেচেৰা গছৰ খেতি কৰিছে কেনেকৈ খেতি কৰিছে চাওক আপোনালোকে আৰু গাছ আমি সিফালৰ পৰা আহিলোঁ সেই যিটো ৰাস্তা আপোনালোকে সন্মুখত দেখিছে সেই ৰাস্তাৰে আমি আহিলোঁ আৰু আহি বাইদেউৰ ঘৰটো পালোঁয়ে এতিয়া আমি চাব কেনেকৈ সোমাওঁ বাইদেউৰ লগত কেনেকৈ লগ কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব গাইছ আৰু যদি কোনোবাই মোৰ ফেচবুক পেজটো নতুনকৈ চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব গাইছ পেণ্ডেলবোৰ সজাই আছে চাওঁ কেনেকৈ সজাই আছে আৰু গাছ পাই গ'লোঁ বৰ্তমান বাইদেউৰ ঘৰটো না এই বাকেটটা দিলে ভালো লাগবে কে বাকেটে
ও ভালো সাহেব ভালো দেখে তো না স্টাইল গুলি এত ভালো দেখার না এদিকে যা দশে করো ওরা তো ছোট দিলো আমরা তো না আচ্ছা গাইস পাই গেল বাইদৰ ঘৰটো এটা নাতিনি তোমার নাতিনি ক'ব লাগিব এতিয়া ন আৰু বিয়াৰ পেণ্ডেল চেণ্ডেল সিহঁতে সজাই একদম ৰেডি একদম সম্পূৰ্ণ আৰু গাইছ মই কম বয়সতে নানা হৈ গ'লো মোৰ এইটো নাতি হয় আৰু বৰ্তমান মই এতিয়া আমাৰ বাইদেউৰ লগত দেখা কৰিম গাইছ বহুত দিন পিছত এয়া আমাৰ বাইদেউ ডাঙৰ বাইদেউ আমাৰ ফেমিলিৰ ভিতৰত ডাঙৰ চবচে ডাঙৰ বাইদেউ আমাৰ আৰু আমি কিবা কথাৰ কাৰণে খং কৰি আছিলোঁ গাইছ কিন্তু বাস্তৱ মই আপোনালোকক দেখাবলৈ আনিছোঁ কিমানখিনি মৰম আছে ভিতৰত খুলি ক'ব নোৱাৰোঁ গাইছ নিশ্চয় দেখিছে আমাৰ